closing. Watch the rhythm. He's pushing hard on the outlap. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি তোমালোকক মই দেখুৱাম যে তোমালোকৰ কোনটো কলেজৰ পৰা তোমালোকৰ এডমিশ্যন অফাৰ আহিছে, তোমালোকে কেনেদৰে চেক কৰিবা তোমালোকৰ এডমিশ্যন অফাৰ আহিছে নে নাই। তো সেইটো চাবলৈ আমাৰ ইউটিউব চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেদৰে ধৰণৰ নটিফিকেশ্যন পাই থাকিবলৈ। তো ব'লা আমি আৰম্ভ কৰোঁ। এতিয়া প্ৰথমতে তোমালোকে যিখন তোমালোকে ক্ৰম ব্ৰাউজাৰ তোমালোকে অপেন কৰি ল'বা। ব্ৰাউজাৰখন অপেন কৰাৰ পিছত তোমালোকে গুগলত চাৰ্চ কৰিবা সমাজ পৰ্টেল। আচ্ছা, সমাজ পৰ্টেল বুলি চাৰ্চ কৰাৰ লগে লগে যিটো তোমালোকৰ প্ৰথমটো যিটো ৱেবছাইট হ'ব দেখা যাব, তোমালোকে প্ৰথম ৱেবছাইটত তোমালোকে ক্লিক কৰিবা। আগতে লিংক হৈ আছিল, আমি তোমালোকে দেখুৱাই দি আছোঁ। ৱেবছাইটটো এনেকৈ খোলোৱাৰ পিছত ইয়াতে চাবা তোমালোকে ইয়াত লগিন এটা সমস্যা, লগিনত তোমালোকে ক্লিক কৰিবা। লগিনত ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিবা, স্ক্ৰল আপ কৰিবা। স্ক্ৰল আপ কৰাৰ পিছত ইয়াত তোমালোকে চাবা যে তোমালোকৰ ৰেজিষ্টাৰ ইমেইল এড্ৰেছ আৰু পাছৱৰ্ড আমি ৰেজিষ্টাৰ ইমেইল আৰু পাছৱৰ্ড আমি এণ্টাৰ কৰি দিলোঁ। তাৰপিছত ইয়াত এটা বক্সত এটা কেপচা টাইপ কৰিব লাগে, তোমালোকে কেপচাটো ভালদৰে চাই ল'বা। এই কেপচাটো টাইপ কৰাৰ পিছত তোমালোকে লগিন অপশ্যনত ক্লিক কৰিবা। লগিন অপশ্যনত ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকুৱা ধৰণৰ পেজ অপেন হ'ব। তোমালোকে কোনটো কলেজত তোমালোকে এপ্লাই কৰিছিলা অনলাইন জৰিয়তে, তোমালোকে এনেদৰে এপ্লাইখন চাব পাৰিবা। এতিয়া তোমালোকে ইয়াত ওপৰত চাই থাকিবা, ওপৰত ইয়াতে চোৱা ইয়াত 3 লাইন আছে। 3 লাইনত তোমালোকে ৰাইট চাইডত লেফ্ট চাইডত 3 লাইনত তোমালোকে ক্লিক কৰিবা। 3 লাইনত ক্লিক কৰাৰ পিছত তোমালোকে ইয়াত বহুত যাবা, তোমালোকে মাই এপ্লিকেশ্যন, তাৰপিছত এপ্লিকেশ্যন ফৰ দ্য প্ৰগ্ৰাম এণ্ড এডমিশ্যন অফাৰ্ছ, এনেকুৱা ধৰণৰ তোমালোকে এটা প্ৰফাইল হৈ যাব। তোমালোকে ইয়াত এডমিশ্যন অফাৰত ক্লিক কৰিবা। তোমালোকে চাব পাৰিছা যে এতিয়ালৈকে তাৰ কোনো ধৰণৰ এডমিশ্যন কোনো অফাৰ অহা নাই। যদি তোমালোকে এনেকুৱা ৱেবছাইট খোলাৰ পিছত যদি তোমালোকে ইয়াত চাব পাৰিবা, তোমালোকক এডমিশ্যন অফাৰখিনি তোমালোকক শ্ব' হৈ যাব। কেনেকৈ যদি শ্ব' হৈ গৈছে তোমালোকে গমে পালা। তোমালোকে ইয়াৰ পৰা তোমালোকে ডাইৰেক্ট শ্ব' হোৱাৰ পিছত কলেজ তোমাৰ লিংক আহিব, তাৰ পৰা তোমালোকে গৈ এডমিশ্যন অফাৰটো যদি তোমালোকে কলেজত যিটো কলেজত তোমালোকে বিচাৰিছা সেইটো কলেজত তোমালোকে এডমিশ্যনটো একচেপ্ট কৰি অফাৰটো একচেপ্ট কৰিব পাৰিবা। যদি তোমালোকে যদি নিবিচাৰে যে মই সেইখন কলেজত অফাৰ নকৰোঁ, তোমালোকে ভাবি আছা যে এইখন ক্লিক কৰিলে কি হ'ব, একো নহয়। তোমালোকে যিটো কলেজ নোযোৱালৈকে তোমালোকে এডমিশ্যন কমপ্লিট নহয়, তাহলে এডমিশ্যন অফাৰ তোমালোকে অফাৰটো একচেপ্ট কৰি ৰাখিবা, পিছত যাতে কোনো ধৰণৰ অসুবিধা নহয়। তো একচেপ্ট কৰাটো তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। তো তোমালোকে একচেপ্ট নহ'লে তোমালোকে কলেজ যাব লাগিব। তো এনেদৰে তোমালোকে চাব পাৰিবা। তো ভিডিঅ'খন আজি ইমানতে সামৰিছোঁ আৰু পৰৱৰ্তী ভিডিঅ'ত তোমালোকৰ ছেকেণ্ড মিনিটলৈ অপেক্ষা কৰা। তোমালোকৰ এটা পৰৱৰ্তী